নমস্কাৰ আপোনালোক সকলোকে অসম 24 চেনেললৈ স্বাগতম জনাইছো এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ বনমন্ত্ৰী মহোদয়ৰ এক বিশেষ নিৰ্দেশ মৰ্মে আৰু বন সংৰক্ষণ অধিকাৰীৰ প্ৰত্যক্ষ তত্ত্বাৱধানত শিৱসাগৰ জিলাত এতিয়া চলিছে বন বিভাগৰ এক বৃহৎ মৰাথন অভিযান যোৱা 1 জুলাই তাৰিখৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ থকা অবৈধ কাঠফলা মিলসমূহৰ বিৰুদ্ধে খড়গ্ৰস্ত হৈ পৰিছে শিৱসাগৰ বন বিভাগ জিলাখনৰ বিভিন্ন কোণত অবৈধভাৱে কোনো চৰকাৰী অনুমতি নোহোৱাকৈ গঢ়ি উঠা এই চোৰাং কাঠৰ মিলবোৰৰ বাবেই আমাৰ বনাঞ্চলসমূহ ধ্বংসৰ গৰাহলৈ গতি কৰিছিল কিন্তু এতিয়া বন বিভাগে এই সন্দৰ্ভত এক শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে ইতিমধ্যে জিলাখনৰ চেলেঙেৰীবাৰী বাকচুমাউত বকতাৰ জুবলিটিং আদিকে ধৰি কেইবাটাও স্পৰ্শকাতৰ অঞ্চলত অতৰ্কিত অভিযান চলাই বন বিভাগে এতিয়ালৈকে প্ৰায় 7টাকৈ অবৈধ কাঠফলা মিল সম্পূৰ্ণৰূপে জব্দ কৰিবলৈ সক্ষম হৈছে স্থানীয় সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আজি বকতা অঞ্চলৰ প্ৰায় 5টাকৈ স্থানত এই অভিযান তীব্ৰতৰ কৰি তোলা হয় অভিযানৰ সময়ত দেখা গৈছে যে বহুতো কাঠফলা মিল অতি গোপনীয়ভাৱে লোকচক্ষুৰ আঁতৰত বা কোনো পৰিত্যক্ত ঘৰৰ ভিতৰত চলাই থকা হৈছিল বন বিভাগৰ এই আকস্মিক আক্ৰমণৰ উমান পাই বহু চোৰাং ব্যৱসায়ীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও বিভাগে মেচিনৰ ব্লেড ইঞ্জিন ব্লেড আৰু বুজন পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা সিজ কৰে এই মেচিনসমূহৰ বজাৰ মূল্য কেইবা লাখ টকা হ'ব বুলি ধাৰণা কৰা হৈছে এইটো সন্দৰ্ভত আমাৰ বনমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু বন সংবৰ্ধন প্ৰাধিকাৰী মহোদয়ৰ নিৰ্দেশৰ যোগেদি আমি এই অভিযান অব্যাহত ৰাখিছিলোঁ আৰু 1 তাৰিখৰ পৰা আমি এই অভিযানটো কৰিছিলোঁ প্ৰথম দিনাখনে আমি মৰনৈ কিনাৰৰ পৰা এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হওঁ এতিয়ালৈকে আমি বিভিন্ন ঠাইত অভিযান কৰি 7টাকৈ মিল জব্দ কৰিবলৈ সক্ষম হৈছোঁ আজি মিলটো হৈছে মৌখুটি নেমুগুৰি জুতুলি গাঁৱত আমি অবৈধ কাঠফলা মিল জব্দ কৰোঁ এইদৰে আমাৰ অভিযান অব্যাহত থাকিব আজি কিমান ঠাইত অভিযান চলিব আজি বকতা অঞ্চলত 5টা অভিযান চলোৱা হৈছিলে আৰু আচলতে বিভিন্ন অঞ্চলত এতিয়া অবৈধ কাঠমিল আচলতে কাঠফুলাৰ দৰে গঢ় দি উঠিছে বুলি ক'ব কি ক'ব এইটো সন্দৰ্ভত আমি ক'ম যে এই অভিযান অব্যাহত থাকিব য'তেই মিল ইলিগেল হয় আমি তালৈকে অভিযানটো মুঠতে চলাই নিম এইটো আপোনালোক ক'ৰ পৰা আহিছে বাৰু আমি শিৱসাগৰ ৰেঞ্জ অফিচৰ বন সংমণ্ডল প্ৰাধিকাৰী মহোদয়ৰ কাৰ্যালয়ৰ অন্তৰ্গত এতিয়া যিসমূহ আচলতে অবৈধ কাঠমিল তেওঁলোকৰ পৰা কি জব্দ কৰিছে আপোনালোকে আমি আজি এইটো মিলটোৱে হয় আৰু মিলটো ইলিগেল সেইটো জব্দ কৰিছোঁ প্ৰতি হেৰিয়াতে আমি তেনেকৈ জব্দ কৰা হৈছে প্ৰকৃতি সুৰক্ষা আৰু বন ধ্বংস ৰোধৰ ক্ষেত্ৰত শিৱসাগৰ বন বিভাগৰ এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয় স্থানীয় সচেতন ৰাইজেও বন বিভাগৰ এই কাৰ্যক আদৰণি জনাইছে কিয়নো এনেধৰণৰ চোৰাং কাৰবাৰৰ বাবে আমাৰ বহুমূলীয়া উদ্ভিদ তথা বন্যপ্ৰাণীৰ আৱাসস্থলী বিপন্ন হৈ পৰিছিল এতিয়া প্ৰশ্ন হয় বন বিভাগৰ ইমান কঠোৰ পদক্ষেপৰ পিছতো জিলাখনৰ ভিতৰুৱা অঞ্চলসমূহত কেনেকৈ ইখনৰ পিছত সিখন অবৈধ কাঠমিল গঢ়ি উঠিবলৈ পালে ইয়াৰ আঁৰত কোনো ডাঙৰ চক্ৰ জড়িত আছে নেকি অনাগত দিনত বন বিভাগে এই চক্ৰটো সম্পূৰ্ণৰূপে উৎখাত কৰিব পাৰিবনে সেয়া হ'ব লক্ষণীয় এই সন্দৰ্ভত অধিক খবৰ বাবে আপোনালোকে চাই থাকক আমাৰ চেনেল অসম 24